তো hey guys, welcome back to this new video. তো দুদিন ভিডিও দিব নোৱাৰিলোঁ, তো বিশেষ অসুবিধাৰ কাৰণে দিব নোৱাৰিলোঁ ভিডিও দুদিন। তো আজি আকৌ ফাইনেলি ভিডিও লৈ আহিছোঁ এটা। তো এতিয়া বলক ভিডিঅ' আৰম্ভ কৰোঁ। তো আজি কি কৰি যাম, তো দিনটোত সকলোবোৰ দেখাই যাম। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া মই গৈ আছোঁ কঠীয়া আনিলে। তো কঠীয়া পাৰিছে। তো কঠীয়া চাবলৈ গৈ আছোঁ, কঠীয়া পৰা চাবলৈ। তো ইয়াতে পাৰি আছে নেকি কঠীয়ানিত, কঠীয়া সিঁচি আছে। এই নেকি কঠীয়া বাহাদুৰ। তো ইয়াত বাহাদুৰ সিঁচা আছে কঠীয়া। তো ইয়াত কি সিঁচ চব একে নি? প্ৰথমে ইয়াত কোৰ মাৰিলে, কোৰ মাৰি পিনে মৈ দিলে, মৈ দি সমান কৰি এতিয়া কঠীয়া পাৰি আছে ইয়াত। তো ইয়াত সিঁচি আছে। তো গাইজ আজি অলপ ঘৰুৱা কাম কৰা হৈছে। এইখিনি চব এতিয়া চিঙি ভাঙি চব বস্তাত ভৰাব লাগিব। তো এইখিনি বস্তাত ভৰাই পিনে গাঁতত পুতিব লাগিব। ওপৰৰ পৰা ছিঙিব লাগিব, ছিঙি বস্তাত ভৰাব লাগিব আৰু তাৰপৰা গাঁতত পুতিব লাগিব। তাৰপিছত যেতিয়া সময় হ'ব তাৰপৰা উলিয়াব লাগিব গাঁতৰ পৰা। তো এতিয়া এইখিনি তামোল ছিঙি থকা হৈছে। তো আৰু আছিলে আগতে তামোল অলপ, তো সেইখিনি তামোল আৰু তামোল আছিলে আগতে। তো সেই অলপ তামোল বস্তাত ভৰাই থোৱা আছে। তো অলপ তামোল গাঁতত পোতাও হৈ গ'ল। তো এইখিনি এতিয়া ছিঙি পিনে ইয়াত ভৰাই গাঁতত পুতিব লাগিব। তো তামোলখিনি ছিঙোতে আৰু এটা কথা সাৱধান হ'ব লাগে। তো মানে তামোল ছিঙোতে এই যে ওপৰত যে আছে এইটো মুখনিটো, মানে এইটো, তো এইটো থাকিব লাগে। যদি এনেকুৱা হৈ যায়, যদি ছিঙি পিনে এনেকৈ ওলাই যায়, তেন্তে তামোলটো ভিতৰতো বেয়া হৈ যাব পাৰে। তো সেইটো কথা সাৱধান থাকিবলগীয়া হয়। তো সেইকাৰণে অলপ সাৱধানে তামোলখিনি ছিঙা হয়। তো এনেকৈ ছিঙিব লাগে, মুখনিখন যাতে ওপৰত থাকে। তো গাইজ 4টা বস্তা ভৰ্তি হৈ গ'ল ইয়াত ভৰাই। তো এতিয়া এইটো বস্তা ভৰাই আছে তামোল। তো এইখিনি ভৰালে ইয়াত ভৰ্তি হৈ যাব। টোটেল 5টা বস্তা হ'ব। 5টা বস্তা আজি পোতা হ'ব। তো আগতে পোতা হ'ল অলপ, আৰু আজি এইখিনি আছে পুতিবলৈ, আৰু অলপ পকিবলৈও আছে, পাৰিবলৈও আছে। সেইখিনি পাৰি মেলি আকৌ পোতা হ'ব। তো গাইজ প্ৰথমে গাঁতটো এনেকৈ খনা হ'ল, খান্দি লৈ পিনে ইয়াত তাৰপৰা টঙলা ঢকুৱা দি পিনে ইয়াত বস্তাবোৰ দি দিয়া আছে বুজিলে। তো গাইজ এতিয়া গাঁতটোত মাটি দিয়া হৈছে ওপৰত, বস্তাটোৰ ওপৰত তামোলা ঢকুৱা দিয়া হ'ল, তাৰপৰা ওপৰত মাটি দিয়া হৈছে এতিয়া। তো গাইজ এতিয়া পূৰা ঘামি অৱস্থা নাইকিয়া হৈ গ'ল। এতিয়া গা ধুই লওঁ, তাৰপৰা গা ধুই লৈ পিনে ভিডিঅ' বনাই আছোঁ। তো সেই গাইজ, তো এতিয়া ওলাই আহিছোঁ অলপ ঠাণ্ডা খাবলৈ। ঠাণ্ডা মানে ঠাণ্ডা এটা খাব মন গৈছে বহুত। তো সেইকাৰণে অলপ ওলাই আহিছোঁ, ক'ল্ড ড্ৰিংকছ এটা খাই আহোঁগৈ ক'ৰবাত গৈ, দোকান এখনত গৈ। আৰু লগৰকেইটা ক'তনো আছে চাওঁ, ফোন কৰি সিহঁতিকেইজনী মোক খুৱাই। বহুত গৰম পৰিছে, গৰম পৰাৰ কাৰণে ঠাণ্ডা খাই লৈছোঁ। ঠাণ্ডা মানে সৰু মূৰত অলপ ঠাণ্ডা হৈ লওঁ। টেম্পাৰেচাৰ মাইনাছত গুচি নাযায় খালি। নাই আমাৰ মাইনাছত নাযায়। নাই মানে মই সেইটো মাইনাছৰ কথা কোৱা নাই, জ'চটোৰ কথা কৈছোঁ। জ'চটো এটা হাই লাগিব, মাইনাছত গুচি গ'লে মানে জ'চটো এইটো খালে মাইনাছত নাযায়তো। অঁ এইটো খালে মানে একদম পূৰা হেৰি ইকুৱেলত থাকে। অঁ ঠিক আছে। ঠাণ্ডাত চেনি বেছি হৈ যাব, তাত নাখাব ইমানকৈ। চেনি বেছি হৈ যাব, অভাৰ চেনি চুগাৰ হৈ যাব। তো এতিয়া মই সিহঁতক বিদায় দিছোঁ। এতিয়া গৈ থাকোঁ, থাক গৈ থাকোঁ। কাইলৈ নহয়, আমি সোনকালে, অতি সোনকালে হেৰি ক'ৰবাত যোৱা প্লেনিং এটা কৰি আছোঁ। ক'ত যোৱা হ'ব এইটো ছাছপেঞ্চ থাকিব এইটো। তো এতিয়া গৈ থাকোঁ, সিহঁতক বিদায় দিছোঁ আৰু ময়ো গৈ থাকোঁ এতিয়া। তো গাইজ দিনটোত বহুত কাম কৰা হ'ল, কিন্তু সকলোবোৰ শ্বুট কৰা নহ'ল। তো এতিয়া ভিডিঅ'টো এডিটিং কৰিছোঁ, এডিটিং কৰি আপলোড কৰি দিম। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নেক্সট ভিডিঅ'ত লগ পাম, বাই।